নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ চেনেল সংগীত ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া হৈছে পূজাৰ বতৰ। আজি হৈছে পঞ্চমী, কালিলৈ হৈছে ষষ্ঠী। গতিকে আমি ওচৰতে থকা স্থানীয় পূজাখনৰ পানী তুলিবলৈ যোৱাৰ কিছু অংশ আপোনালোকক দেখুৱাবলৈ খুজিছোঁ। এয়া হৈছে বশিষ্ঠ আশ্ৰমত আমি পানী তুলিবলৈ যোৱাৰ দৃশ্য। আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি কেনেদৰে কি কৰি পানী তুলিলোঁ বশিষ্ঠ আশ্ৰমত, আপোনালোকে শেষলৈ চাই থাকক। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আহকচোন বন্ধুসকল, ভিডিঅ'টো চাই লওঁ। কিমান সুন্দৰ ভিডিঅ' এটা, কিমান ধুনীয়া পৰিৱেশ, পানী তোলাৰ পৰিৱেশ। বিভিন্ন ধৰণৰ পূজাথলীৰ পৰা মানুহবিলাকে ইয়াতে পানী তুলিবলৈ আহে আৰু বিভিন্ন মানুহৰ সমাৱেশ হয় ইয়াত। ভাল লাগে, উৎসৱমুখৰ পৰিৱেশ হয়। ঢুলীয়া খুলীয়া সকলোবোৰ মিলি ইয়াতে নৃত্য গীত কৰি পানী তুলি আনন্দ কৰে। আহকচোন চাওঁ আমি ভিডিঅ'টো কিমান ধুনীয়া।